আজি আপোনালোকক কম ৰানিং ষ্টেমিনা আপোনালোকে কেনেকৈ বঢ়াব। আপোনালোকে ৰানিং ষ্টেমিনা বঢ়াই কেনেকৈ আপোনালোকে কম টাইমত আপোনালোকে ৰানিং কমপ্লিট কৰিব। আৰু যদি আপোনালোকৰ অলপ দৌৰোতে যদি ভাগৰ লাগে, যদি উশাহ যদি চুটি হৈ যায় ৰানিং কৰোঁতে, তেন্তে ভিডিঅ'টো আপোনাৰ বাবে। আৰু ভিডিঅ'টো আপোনালোকে ভালদৰে চাব। ভালদৰে চালে মানে আপোনালোকে যদি বুজি লয় তেন্তে আপোনালোকে কাম ভালকৈ কৰিব পাৰিব। আৰু যদি কাম ভালকৈ কৰিব পাৰে তেন্তে ফিজিকেলত ভাল নাম্বাৰ এটা পাব। ফিজিকেলত যদি ভাল নাম্বাৰ এটা পায় তেন্তে আপোনালোকে ৰিটেন দিবলৈ পাব। আৰু ৰিটেনতো আপোনালোকে ভালদৰে পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে লাষ্টত ভাইবাৰ দিবলৈ পাব। আৰু ভাইবাৰটো ভালকৈ দিলে লাষ্টত মেৰিট লিষ্টত নাম আহিব। প্ৰত্যেকটো কথাত লজিক আছে, গতিকে সেইকাৰণে কৈছোঁ ভিডিঅ'টো আপোনালোকে ভালদৰে চাব, ঠিক আছে। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি লওক, ঠিক আছে। তেন্তে ব'লক প্ৰথমতে আপোনালোকে জানি লওক ষ্টেমিনা মানেনো কি হয়। ষ্টেমিনা মানে হৈছে, ধৰি লৈছোঁ আপুনি কাম এটা কৰি আছে, সেই কামটো ভাগৰ নলগালৈকে যেতিয়ালৈকে আপুনি কৰি থাকিব তেতিয়ালৈকে আপোনাৰ গাত ষ্টেমিনা আছে। আপোনাৰ যেতিয়া ভাগৰ লাগিব, কাম কৰিবলৈ মন নোযোৱা হৈ যাব, তেতিয়া আপোনাৰ ওচৰত ষ্টেমিনা নাই, তাকে কয় ষ্টেমিনা বুলি। আৰু ৰানিং ষ্টেমিনানো কি হয়? ৰানিং ষ্টেমিনা হৈছে আপোনালোকে যেতিয়ালৈকে দৌৰি আছে আপোনাৰ ভাগৰ লগা নাই, তেতিয়ালৈকে আপোনাৰ গাত ষ্টেমিনা আছে, ষ্ট্ৰেংথ আছে। আৰু যেতিয়া আপোনালোকৰ ভাগৰ লাগিব তেতিয়া আপোনালোকৰ ষ্টেমিনা নাই, ষ্ট্ৰেংথ নাই। গতিকে সেই ষ্টেমিনা আৰু ষ্ট্ৰেংথটো আমি কেনেকৈ বঢ়াম তাকে আমি এতিয়া আলোচনা কৰিম। আপোনালোকৰ গাত ষ্টেমিনা নথকা বা নবঢ়াৰ কিছুমান কাৰণ আছে। কাৰণ মানে আপোনালোকে কিছুমান ভুল কৰে যাৰ কাৰণে আপোনালোকৰ গাত ষ্টেমিনা নাথাকে বা নাবাঢ়ে। প্ৰথম কাৰণটো হৈছে স্পীড ৰানিং। আপোনালোকে গৈ যদি ফিল্ডত যদি স্পীড ৰানিং কৰিবলৈ হয়, আপোনালোকে কেইপাক দৌৰিব বা আপোনালোকে কিমান মিনিট আপোনালোকে দৌৰিব। আপোনালোকে বেছি দেৰি দৌৰিব নোৱাৰে, গতিকে বেছি দেৰি দৌৰি থাকিলে আপোনালোকৰ ভাগৰ লাগিব। বেছি দেৰি দৌৰিব নোৱাৰে কাৰণ আপোনালোকৰ ভাগৰ লাগিব। স্পীড যদি ৰানিং কৰে, এপাক বা দুপাক আপোনালোকে স্পীড ৰানিং কৰি দিলে, তাৰপিছত ভাগৰ লাগিলে আপোনালোকৰ ষ্টেমিনা খতম। আৰু যদি দুপাক এপাক মাৰি যদি আপোনালোকে ৰখিয়ে দিয়ে, আপোনালোকৰ ষ্টেমিনা ক'ৰ পৰা আহিব? গতিকে ষ্টেমিনা নথকাৰ প্ৰথম কাৰণটো হৈছে স্পীড ৰানিং। আৰু 2 নম্বৰ কাৰণটো হৈছে আপোনালোকে ৱাৰ্ম আপ নকৰাকৈ যদি ৰানিং কৰে তেন্তে আপোনালোকৰ গাত ষ্টেমিনা নাথাকে। আপোনালোকে এদিন ৰাতিপুৱা টাইমত ৱাৰ্ম আপ নকৰাকৈ আপোনালোকে দৌৰি চাবচোন, 2500 মিটাৰ দৌৰি চাব, আপোনালোকে কমপ্লিট কৰিব নোৱাৰিব, বহুত ভাগৰ লাগিব। যদি বহুত বেছি ভাগৰে লাগে তেন্তে আপোনালোকৰ ষ্টেমিনা নাই। গতিকে সেইকাৰণে কৈছোঁ ৱাৰ্ম আপ নকৰাকৈ আপোনালোকে ৰানিং নকৰিব, আপোনালোকৰ ষ্টেমিনা অট'মেটিক ডাউন হৈ যাব, আপোনালোকৰ ভাগৰ লাগিবই। আৰু 3 নম্বৰ কাৰণটো হৈছে আপোনালোকে যদি ৰানিং কৰোঁতে যদি উশাহ লোৱাটো যদি ভুল কৰে তেতিয়াও আপোনালোকৰ গাত ষ্টেমিনা নাথাকে। গতিকে উশাহৰ কথা মই পিছত ক'ম বাৰু। আৰু 4 নম্বৰ কাৰণটো হৈছে আপোনালোকে যদি একেটা ডিষ্টেঞ্চতে যদি দৌৰি থাকে তেতিয়াও আপোনালোকৰ গাত ষ্টেমিনাৰ নাথাকে। আপোনালোকক মই ভুলকেইটা দেখুৱাই দিলোঁ আৰু এতিয়া দিম আপোনালোকক ষ্টেমিনা বঢ়োৱা বেষ্ট ট্ৰিক। প্ৰথম ট্ৰিকটো হৈছে শ্ল' ৰানিং। আপোনালোকে লাহে লাহে ষ্টাৰ্ট কৰক। এতিয়া আপোনালোকে প্ৰথম দৌৰিছেহে, 10 মিনিট বা 15 মিনিট আপোনালোকে কমপ্লিট কৰিবলৈ চাওক। 10 মিনিট বা 15 মিনিট আপোনালোকে টাৰ্গেট লওক আৰু সেইটো টাৰ্গেট আপোনালোকে কমপ্লিট কৰক। আৰু বেলেগে ওচৰে পাজৰে আপোনালোকৰ লগৰকেইটা কিমান স্পীডত গৈছে সেইটো মেটাৰ নকৰে। আপুনি যিটো দৌৰিব, যিটো টাৰ্গেট লৈছে আপোনালোকে সেইটো কমপ্লিট কৰিব চাওক। আপুনি ষ্টাৰ্টিং কৰিছেহে, লগৰজনে আগৰ পৰা ষ্টাৰ্ট কৰি আছিলে, সি ভাল দৌৰিব, ইয়াৰ লগত আপুনি মিলালে নহ'ব। গতিকে আপোনালোকে প্ৰথম দিনাখন আপোনালোকে 10 মিনিট দৌৰক, তাৰ পিছৰ দিনাখন আপোনালোকে বঢ়াই দিয়ক, 12 মিনিট দৌৰক, 15 মিনিট দৌৰক, তেনেকৈ আপোনালোকে লাহে লাহে বঢ়াই লৈ যাওক। এদিন আপোনালোকে ঘণ্টা আপোনালোকে দৌৰি থাকিব পাৰিব। মাত্ৰ আপোনালোকে কিন্তু যিটো আপোনালোকে টাৰ্গেট ৰাখিছে, আজি 10 মিনিট দৌৰিম বুলি ৰাখিছে টাৰ্গেট, আপোনালোকে কিন্তু নৰখাকৈ আপোনালোকে দৌৰিবলৈ শিকক। 10 মিনিট কমপ্লিট নোহোৱালৈকে আপোনালোকে দৌৰিবলৈ শিকক, সেই বস্তুটো লাগে। আজি 10 মিনিট দৌৰিলে কাইলৈ 15 মিনিট দৌৰিব, পৰহিলে 20 মিনিট। গতিকে আপোনালোকে তেনেকৈ বহাওক। কাৰোবাক দেখি পিনে যে সি স্পীডত গৈছে বুলি ময়ো স্পীডত যাওঁ তেনেকুৱা কথা নহয়। গতিকে আপোনালোকে ষ্টেমিনা যদি বঢ়াব আছে তেনেকৈ আপোনালোকে বঢ়াব লাগিব। আৰু 2 নম্বৰ ট্ৰিকটো হৈছে ব্ৰেথিং ট্ৰিক। আমি যদি উশাহ লোৱাতে যদি কিছুমান ভুল কৰোঁ আমাৰ ভাগৰ লাগিব। আৰু এতিয়া আমাৰ ভাগৰ নালাগিব লাগে, মানে ষ্টেমিনা আমি বঢ়াব লাগে। ষ্টেমিনা বঢ়াব হ'লে আপোনালোকে ধৰি লৈছোঁ ৰানিং কৰি আছে, 1 ষ্টেপ 2 ষ্টেপ আপোনালোকে দিয়াৰ পিছত আপোনালোকে উশাহটো লওক। আৰু 1 ষ্টেপ 2 ষ্টেপ দিয়াৰ পিছত লেফ্ট ৰাইট দিয়াৰ পিছত আপোনালোকে উশাহটো লওক, আৰু লেফ্ট ৰাইট আকৌ দিয়াৰ পিছত আপোনালোকে উশাহটো এৰক। তেনেকৈ আপোনালোকে দৌৰি চাবচোন, আপোনালোকে অক্সিজেনটো তেনেকৈ বেছিকৈ পাব আৰু আপোনালোকৰ ষ্টেমিনা বাঢ়িব। আৰু আমাৰ কিছুমান ল'ৰা ভুল কৰে যাৰ কাৰণে ষ্টেমিনা আপোনাৰ নেবাচে। ৰানিং কৰি থাকে আপোনালোকে লক্ষ্য কৰিবচোন, ওচৰত আহি পিনে পূৰা ফেফাই থাকেহি,
তেনেকৈ যদি আপোনালোকে যদি বেছি যদি উশাহটো যদি ঘনকৈ লয় তেন্তে আপোনালোকৰ ষ্টেমিনা নাথাকিব, আপোনালোকে ৰানিং কৰিব নোৱাৰিব। আপোনালোকে লেফ্ট ৰাইট দিয়াৰ পিছত উশাহটো এৰক আৰু লেফ্ট ৰাইট দিয়াৰ পিছত আপোনালোকে উশাহটো লওক। তেনেকৈ আপোনালোকে ৰানিং কৰি চাব, আপোনালোকৰ ধুনীয়া ষ্টেমিনা থাকি যাব। আৰু আমাৰ 3 নম্বৰ ট্ৰিকটো হৈছে ইণ্টাৰভেল ৰানিং। একদম পাৱাৰফুল ট্ৰিক হয় আপোনালোকে ষ্টেমিনা বঢ়োৱাৰ। আপোনালোকে কি কৰিব, 1 মিনিট আপোনালোকে স্পীড ৰানিং কৰিব আৰু 2 মিনিট আপোনালোকে স্পীডত আপোনালোকে খোজ কাঢ়িব। আকৌ স্পীডত আপোনালোকে 1 মিনিট ৰানিং কৰিব, আকৌ 2 মিনিট আপোনালোকে খোজ কাঢ়িব। তেনেকৈ আপোনালোকে 10 বা 11 বাৰ আপোনালোকে কৰক, ষ্টেমিনা একদম পুৰা হাই ফাই বাঢ়িব। গতিকে ষ্টেমিনা বঢ়োৱাৰ একদম পাৱাৰফুল ট্ৰিক হয় এইটো। ষ্টেমিনা বঢ়াবৰ কাৰণে 4 নম্বৰ ট্ৰিকটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু 4 নম্বৰ ট্ৰিকটো হৈছে ষ্ট্ৰেংথ ট্ৰেইনিং। অকল আমাৰ ৰানিং কৰিলে মানে আমাৰ ষ্টেমিনা নাবাঢ়ে, আমি ষ্ট্ৰেংথ ট্ৰেইনিঙো কৰিব লাগিব। ৰানিং কৰাৰ পিছত আমি 5টা 6টা আমি এক্সাৰচাইজ ডেইলি কৰিব লাগে, তেতিয়াহে আমাৰ ষ্টেমিনাটো বাঢ়িব। এক্সাৰচাইজ বহুত আছে, হাইনি আছে, টাক জাম্প আছে, স্কোৱাড আছে, প্লেংক আছে আৰু বহুত এক্সাৰচাইজ আছে। গতিকে আৰু ABC ড্ৰিলো ভিডিঅ' বনাই থৈছোঁ, গতিকে আপোনালোকে ABC ড্ৰিলো আপোনালোকে কৰিব পাৰে, মই ডেছক্ৰিপশ্যনত দি দিছোঁ। গতিকে যদি চোৱা নাই ABC ড্ৰিলো ভিডিঅ' গৈ আপোনালোকে চাই ল'ব। আৰু আপোনালোকে ৰানিং কৰাৰ পিছত ডেইলি 5টা বা 6টা আপোনালোকে এক্সাৰচাইজ কৰিব, তেতিয়া আপোনালোকৰ ষ্টেমিনা ষ্ট্ৰেংথ ধুনীয়া বাঢ়িব আৰু আপোনালোকৰ লাঞ্চটো মজবুত হ'ব। ঠিক আছে, আপোনালোকে ৰানিং কৰাৰ পিছত কিন্তু ডেইলি কৰিব। আৰু 5 নম্বৰ ট্ৰিকটো হৈছে ডিচিপ্লিন। ডিচিপ্লিনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। জীৱনত যদি আগুৱাই যাব হয়, ডিচিপ্লিন আপোনালোকক লাগিবই। ধৰি লৈছোঁ আপুনি আজি প্ৰেক্টিছ কৰিছে, কাইলৈ যদি আপোনালোকে প্ৰেক্টিছ নকৰে তেন্তে আপোনালোকৰ ষ্টেমিনা ক'ৰ পৰা আহিব, ডিচিপ্লিন ক'ৰ পৰা আহিব আৰু ক'ৰ পৰা আপুনি আগুৱাই যাব। গতিকে চাওক, আপুনি আজি প্ৰেক্টিছ কৰিছে, কাইলৈ কৰিবলৈ মন নাই যোৱা, কিন্তু আপুনি যেনেকৈ হ'লেও 5 মিনিট 10 মিনিট হ'লেও আপোনালোকে প্ৰেক্টিছ কৰক, শৰীৰটো দিয়ক, মানে ডিচিপ্লিনটো আপোনালোকে ৰাখক, তেতিয়া আগুৱাই যাব পাৰিব। আৰু তেনেকৈ যদি আপুনি কৰি যায় 10 মিনিট হ'লেও যদি আপোনালোকে প্ৰেক্টিছ কৰে, আপোনালোকৰ ষ্টেমিনাটো আপোনালোকৰ ইনক্ৰিজ হ'ব। গতিকে সেই ডিচিপ্লিনটো লাগিব আৰু প্ৰেক্টিছটো ডেইলি লাগিব। আৰু এটা কথা, আপোনালোকে ষ্টেমিনা বঢ়াবৰ কাৰণে অকল আপোনালোকে ৰানিং কৰি থাকিলে নহ'ব বা আপোনালোকে ষ্ট্ৰেং এক্সাৰচাইজ কৰিলেই নহ'ব, আপোনালোকে ডায়েটটোও ল'ব লাগিব। ডায়েটটো ল'লে মানেহে আপোনালোকৰ ষ্টেমিনা বাঢ়িব। ডায়েটত আপোনালোকে কল, গাখীৰ, কণী, বুট, মগু, মানে কম খৰচৰ ডায়েট আপোনালোকে তেনেকৈ কম খৰচ কৰি আপোনালোকে ডায়েটটো ধুনীয়াকৈ লৈ পিনে আপোনালোকে ষ্টেমিনাটো বঢ়াব পাৰে। গতিকে মই কম খৰচত ডায়েট এখন মই বনাই থৈছোঁ, এখন ডায়েট প্লেন হয়। গতিকে আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, মই ডেছক্ৰিপশ্যনত দি দিম, গৈ পিনে আপোনালোকে চাব আৰু আপোনালোকে ডায়েটটো লওক। ঠিক আছে, ৰানিং কৰক, প্ৰেক্টিছ মানে ষ্ট্ৰেং এক্সাৰচাইজ কৰক, কিন্তু আপোনালোকে ডায়েটটো লওক। ঠিক আছে, একো যদি নাখায় তেন্তে আপোনালোকৰ ষ্টেমিনা নাবাঢ়িব, গোটেই ডাউনহে মাৰিব। গতিকে ডায়েটটো লওক। গতিকে আপোনালোকক যিখিনি কথা ক'লোঁ, আপোনালোকে যদি ভালদৰে ফ'ল' কৰে, আপোনালোকে 7-10 দিনত আপোনালোকে ৰিজাল্ট পাই যাব। যদি 30 দিন যদি এই কথাখিনি যদি ফ'ল' কৰে, তেন্তে আপোনালোকৰ লেভেলে বেলেগ হৈ যাব, মানে ষ্টেমিনা লেভেলটো বহুত বেলেগ হৈ যাব। গতিকে আজি ভিডিঅ'টো ইমানেই। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব। আজিলৈ বাই, তেন্তে জয় আই অসম।